ককা ওচৰৰ দোকানীখন বন্ধ চকৰ পৰাহে দৈ আনিব লগা হ'ল হেৰ এদিনৰ বাবে দোকান বন্ধ হওঁতে ইমান খং উঠিলে নে তোৰ আমাৰ সময়ত চৰকাৰ ইমানেই দুৰ্বল আছিল এবছ 50 বাৰ মান অসম বন্ধ হৈছিল কি কোৱা মানুহৰ কিমান যে দিগদাৰী হৈছিল তেতিয়া কি কবি আৰু সেইখিনি সময়ত নিজৰ ঘৰখনকে যেন জেল জেল লাগিছিল বিশ্বাস হোৱা নাই আইতাৰ সোধ সেইদিনা বন্ধ নোহোৱা হ'লে এম্বুলেন্সখন সময়মতে আহি ডাঙৰ বৰ্তাক বচাব পাৰিলে হয় সেই সময়বোৰ মই কেতিয়াও পাহৰিব নোৱাৰো বন্ধ সংস্কৃতিৰ সেই দিনবোৰ মনত ৰাখিছে অসমে 70 বছৰৰ অৱহেলা মনত ৰাখিছে অসমে